আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা আপোনালোকে বিচাৰি থকা শকুন্তলা ধাৰাবাহিকৰ বিহাইণ্ড দ্য চিনছ আপোনালোকক আগবঢ়ালোঁ পুনৰ এটা ভিডিঅ'ৰ জৰিয়তে গতিকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক হেল্ল' এভৰিৱান এজ আই প্ৰমিছ মই আজি আমাৰ শ্বুটিঙৰ ঘৰটো দেখাব বিচাৰিছোঁ এই শ্বুটিঙৰ ঘৰটো স্পেচিয়েলিটি বহুত আছে তাৰে মানে কৈ শেষ কৰিব নোৱাৰোঁ কাৰণ এইটো এনেকুৱা এটা শ্বুটিঙৰ স্পট য'ত খুব চাগে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ 10% মানে বা এক্টৰছে বা আৰ্টিষ্টহে অহা নাই ইয়াত বাকী সকলোবিলাক ইয়াত আহিছে মই দেখালেই আপোনালোকৰ আইডিয়া হৈয়ে যাব আচলতে মই ক'ত আছোঁ এবাৰ এইফালে মই বেক কেমেৰা কৰি দেখাম তথাপিও অকণমান আইডিয়া হৈছেনে আৰম্ভ কৰোঁ একদম গেটৰ পৰা এই নঙলাপুৰখন দেখোঁতে মন পৰিছে নে আগতে আলসুৱা মন জানমণি বহুত ফেচিলিটি দেখিছে চিনেমা জানমণি চিনেমাখনত দেখিছে এইখিনিতে উজত খাই যায় আলসুৱা মনত বহুত চিন দেখিছে আৰু চাৰিওফালে গ্ৰীনাৰী গৰমত বিৰাট ভাল লাগে আৰু ফাইনেলি ঘৰটো আপোনালোকক সন্মুখৰ পৰা দেখাইছোঁ বৰলাগাইৰো শ্বুট হৈ আছে ইয়াত শকুন্তলাও শ্বুট হৈ আছে ইয়াত একেলগে আৰু সঞ্জীৱ আহিছে আজি মোৰ ছেটত মানে আমাৰ ছেটত আৰু এই ভিডিঅ'খিনি আগতেই কৰি থৈছিলোঁ দেই মই এতিয়াহে ভইচ অভাৰ দি আছোঁ বাৰু আৰু সঞ্জীৱে অহাৰ কাৰণে সুবিধা আছিলে পিছৰ ভিডিঅ'খিনি কৰাত আৰু ইয়াতে আমাৰ মেকআপ কৰে এখন ৰাউণ্ড ডাইনিং টেবুলতে মেকআপ কৰে আৰু এইখন ৰঙা স্কুটি মই লৈ আনিছোঁ আজি টেন আৰু এইটো মই চিনি পাইছেনে মই শংকৰ অৰ্থাৎ আপোনালোকৰ মৰমৰ মানস প্ৰতিমোদয় ইমান ধুনীয়াও নহয় আৰু নিজকে চাই থাকিব নালাগে যা আঁতৰি যোৱা বাপৰে নিজকে চায়ে থাকে তাৰমানে ইচ 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 ফাইনেলি এই ঘৰটোতে যিহেতু বৰলাকাই আৰু শকুন্তলা দুয়োটাৰে শ্বুট হৈ আছিলে দুইখন ধাৰাবাহিকৰে শ্বুট হৈ আছিলে সেই গতিকে মই দেখাবলৈ গৈ আছোঁ গোটেই ঘৰবিলাক দিছে কিনে মেচ হৈ আছে আচলতে শ্বুটিঙত ধুনীয়াকৈ সাৰি পুচি চাফা কৰি দেখায় কিন্তু তাৰ কেমেৰাৰ পিছৰখিনি একদম কিবা হৈ থাকে একদম খেলি মেলি হৈ থাকে আৰু এইখন জেলখন দেখাই আছোঁ ৰ'ব চাই থাকক ভিডিঅ'টো আৰু এইটো ঘৰটোতে আমাৰ শকুন্তলাৰ ইউনিটৰ মানুহ খুব কম থাকে কিন্তু বৰলাকাই মানুহখিনি বেছিকৈ থাকে ইয়াত ধুনীয়াকৈ আৰাম কৰি কোনোবা ৰাতি থাকেও কোনোবা আৰ্টিষ্ট থাকে কোনোবা টেকনিচিয়ান থাকে আৰু এইবিলাক কাপোৰ ওপৰত লমাই থৈছে কষ্টিউমবিলাক পটককৈ সলাব লাগে পটককৈ পিন্ধিব লাগে গতিকে উলিয়াই থয় দিনটোৰ কাৰণে আৰু এখন বিচনা এইখন জেলখন সঞ্জীৱ হে চলাওকে পিছে মোৰ হিন্দীটো শুনি হাঁহিব একদম জেল সঁচা জেল যেন লাগিছে মই জেলখনৰ ভিতৰত গৈ দেখাই আছোঁ ৰ'ব এইখন থানা শ্বুটিং কৰে এইখিনি আৰু এইখন দেখিছে ফেক ৱাল হয় দেই এইখন ফেক ৱাল আৰু এইটো মোৰ বেগ আৰু লগতে আছে এইটো চেণ্ডেল আৰু জোতাৰ বেগ এইখন দেখিছে ফেক ৱাল মানে থাৰ্মকলৰ ৱাল তাত জেলৰ মানে চেলৰ ভিতৰত যিখিনি কালাৰ কৰে তেনেকুৱা কালাৰ কৰি মিলাই দিছে আৰু এইটো ফাইনেলি আমাৰ শকুন্তলা ধাৰাবাহিকৰ মানে শংকৰ শকুন্তলাৰ ঘৰৰ ড্ৰয়িং ৰুমটো পালোহি চিনি পাইছেই চাগে ন ধুনীয়াকৈ সজাইছে ছেটৰ ল'ৰাজনে আৰু একদম দেখাই আছোঁ ৰ'ব দেখিছে এইবিলাক সৰু সৰু বস্তু ৰাখিছে কিতাপ চিতাপ ৰাখিছে ফুলদানি ৰাখিছে ধুনীয়াকৈ সজাইছে আমাৰ ছেটৰ ল'ৰাজনে এইবিলাক লাইট চাইটবিলাক এনেকৈ থৈছে আৰু এইফালে বহি আছে আমাৰ কেমেৰা কেয়াৰটেকাৰ কৌশিক এই ৰেষ্টটো আছে বোলে বাহিৰত চাগে শ্বট লৈ আছিলে এইখিনি সময়ত আৰু ওপৰত লাইটছবোৰ এনেকৈ বান্ধি থয় ফেনখন দেখিছে এতিয়া চলি আছে কিন্তু লাইট জ্বলোৱাৰ পিছত এইখনৰ পৰা গৰম বতাহে আহে গতিকে কাম নাই বন্ধ কৰিয়েই থোৱা যায় আৰু লাইটছবোৰ এনেকৈয়ে বান্ধি থৈছে আৰু সেইকাৰণে ধুনীয়া আমাৰ মুখবিলাক ধুনীয়াকৈ পোহৰ দেখে আৰু কিমান ক'ব লাইট বান্ধাছে চাওকচোন আৰু এতিয়া শ্বুটিং হৈয়ে আছে ডাইৰেক্ট এছিষ্টেণ্ট ডাইৰেক্টৰ নীলোৎপলে স্ক্ৰিপ্ট চাই আছে আৰু পাপুদা DOPS চিনটো চাই আছে এয়া যে শকুন্তলাক যে চাব আহিছিল যে প্ৰথম যে সেয়া চিন চলি আছিলে বিনোদন মায়া চব সকলো আছে বিমলা বৰ্মা শকুন্তলাৰ শাহু শকুন্তলাৰ কি বুলি কয় গিৰিয়েকৰ ককায়েক তেনেকুৱা আৰু মায়া আছে আপোনালোকে মৰমৰ গালি কেইটামান মানে মৰম অলপ দিবচোন ইনবক্সত মায়াক লৈ যিটো অলৰেডি দিয়ে আছে এছিষ্টেণ্ট ডাইৰেক্টৰ ক'লোৱে আৰু এই আছে পিংকিবা মেকআপ আৰ্টিষ্ট হেল্ল' পিংকিবা এই মজা আৰু চাই থাককচোন ভিডিঅ'টো এইজন আছে DOP পাপুদা গ্ৰীণ কালাৰ শ্বাৰ্ট পিন্ধি আছে তেখেত আমাক ডাইৰেক্টৰ বাও দেখাইছে এই আমাৰ সুৰনা ফুকন মহন্ত বা পূৰা স্ক্ৰিপ্টছত ব্যস্ত আৰু এই যে 2-3 নম্বৰ এপিছ'ডত যে মই মাৰ খাই আহিছিলোঁ যে পূৰা তেজ জ্বলাই আহিছিল যে মাকে মৰম পাতি কৰি দিছিল যে মাকে ভনীয়েকে মিলি সেই চিনটোৰ শ্বুটিঙৰ দিনা মই ভিডিঅ' কৰি ৰাখিছিলোঁ পিংকি বাই ইমান ধুনীয়াকৈ একদম ৰঙা কৰি দিছে সঁচা যেন ফিল কৰাই দিছে আৰু মোৰো বিৰাট ভাল লাগিছিলে আচলতে তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট চিন কৰি ভাল লাগে সুন্দৰ খাই আহা ৰিয়েলত বাৰু আজিলৈকে খোৱা নাই কিন্তু ৰিলতে কৰি দিওঁ চাওকচোন সঁচা যেন লাগিছেনে কষ্ট যেন সঁচাকৈয়ে পাইছোঁ এনেকুৱা ফিল কৰি আছোঁ মজা দেখাই আছোঁ ৰ'বা বাকী মোৰ শংকৰ ৰুমটো দেখাই আছোঁ চাই থাকক ভিডিঅ'টো এয়া শংকৰ ৰুম আৰু এইখিনি শ্বুটিং হৈছিলে এই যে শকুন্তলাৰ আঠমঙলাৰ দিনা
নিৰ্মালী আহিলে কিন্তু শেৱালি অহা নাছিলে তাৰ চিন্তা শংকৰৰ নিৰ্মালীজনী আহিলে শেৱালি কিয় নাহিলে এনেকুৱা ধৰণৰ চিন আছিলে আৰু বায়ে এইফালৰ পৰা আমাৰ যেতিয়া আমাৰ এনেকুৱা চিনবিলাক হয় মানে অফ ভইচবিলাক থাকে তেতিয়া বায়ে কৈ দিয়ে পিছত আমি ডাবিঙত সেই ভইচবিলাক ধুনীয়াকৈ দিওঁ সেয়া কৈ হ'ব এতিয়া ভাত খাই মই উঠি এয়া উঠি আহিলোঁ সেই সীমা এইটো শংকৰ ৰুম আৰু এয়া চাওকচোন ভিডিঅ'খন আৰু এয়া আমাৰ শকুন্তলা ছেটৰ পিছফালে এইফালে ৰান্ধনি ঘৰ আছে আৰু পিছফালটো দেখিলে আপোনালোকে আইডিয়া কৰিব ইয়াত বৰলাকাইৰ শ্বুটিং হয় আগতে প্ৰেমলতা এইফালে অহা যোৱা কৰে মাষ্টৰৰ ঘৰ আছিলে আৰু শকুন্তলা ঘৰৰ আগ চাইডটো এইবাৰ ড্ৰয়িং ৰুমত শ্বুট কৰি আছে আমাৰ 2-3টা ঘৰত শ্বুটিং হৈছে আৰু এইটো ঘৰ হৈছে আমাৰ ছেটৰ পৰা অকণমান ইফালে আৰু এয়া হৈছে শকুন্তলা ঘৰৰ আগফাল মানে শংকৰ শকুন্তলা ঘৰৰ আগফাল ঘৰটো বেলেগ দেই কিন্তু তাত একেলগে দেখুওৱা হৈছে ফাইনেলি আৰু এটা ঘৰ দেখাব বিচাৰিছোঁ এইটো খেৰী ঘৰটো স্পেচিয়েল খেৰী ঘৰটো য'ত বিকিহঁতে মোক জোৰ কৰি মদ খুৱাইছিল যে সেই চিনটো যে শ্বুট হৈছিল সেই ঘৰটো আৰু তাত বিভিন্ন ধৰণৰ জানমণিত যতীন বৰা দা আৰু শ্যামন্তিকা শৰ্মা বিভিন্ন ধৰণে চিন কৰিছে বহুত আৰ্টিষ্টে চিন কৰিছে আৰু তেতিয়া আমাৰ চিনটো কৰোঁতে ধুনীয়াকৈ লাইট চাইট লগাই কিবা টাপ চাপ দি সজাই দিছিলে বিৰাট ভাল লাগিছিলে আৰু চাৰিওফালে গ্ৰীনাৰী মেইন কথা ইয়াত ঠাণ্ডা বাহিৰৰ ঠাণ্ডা ভিতৰত লাইটত গৰম হৈ যায় কিন্তু বাহিৰৰ পৰিৱেশটো বিৰাটেই বেছি ধুনীয়া আৰু এইফালে খেৰী ঘৰকেইটা দেখিছেনে সেই খেৰী ঘৰকেইটা বৰলাকাই যে লিলি খিলি ঘৰ আছিল লিলি আৰু খিলি কেৰেক্টাৰ দুটা মনত আছেনে সিহঁতৰ ঘৰ আছিলে আৰু এই যিটো বগা আৰু ৰঙা ঘৰ দেখিছে এইটোতো আগতে বেলেগ চিৰিয়েল জানমণিত দেখিছে আৰু এই ঘৰকেইটা ওচৰৰ পৰা দেখাইছোঁ ৰ'ব এইটো হৈছে লিলি খিলি ঘৰ আৰু সেইফালে আছে ভোলাহঁতৰ ঘৰটো আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ ব্লগ ছাবস্ক্ৰাইব কৰি সদায় চাই থাকিব থেংকছ ফৰ ৱাচিং এগেইন